নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মহম্মদ মনহিৰা। আপোনালোকে চাই আছে ৱাচিম ক্ৰিয়েশ্যন। 10মান শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ? অপশ্যন কেইটা এনেধৰণৰ: অপশ্যন ক 2 প্ৰকাৰ, অপশ্যন খ 4 প্ৰকাৰ, অপশ্যন ঘ 3 প্ৰকাৰ, অপশ্যন ঘ 5 প্ৰকাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক 2 প্ৰকাৰ। বহল অৰ্থত মুদ্ৰা 2 প্ৰকাৰৰ। দ্বিতীয় প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথমটো বেংক কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন কেইটা এনেধৰণৰ: অপশ্যন ক 1920, অপশ্যন খ 1970, অপশ্যন খ 1870, অপশ্যন ঘ 1770। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 1770। 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথমটো বেংকৰ নাম কি? অসমৰ প্ৰথমটো বেংকৰ নাম কি? অপশ্যন কেইটা এনেধৰণৰ: ক পাঞ্জাৱ বেংক, খ SBI, ঘ HDFC, ঘ গুৱাহাটী বেংক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ প্ৰথমটো বেংকৰ নাম হৈছে গুৱাহাটী বেংক। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল 1835, 1935, 1940, 1937। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল 1935 চনত। 5 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় ঔদ্যোগিক বেংক স্থাপিত হৈছিল। ভাৰতীয় ঔদ্যোগিক বেংক স্থাপিত হৈছিল। অপশ্যন কেইটা এনেধৰণৰ: অপশ্যন ক 1950, অপশ্যন খ 1960, অপশ্যন ঘ 1964, অপশ্যন ঘ 1956। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 1964 চনত ভাৰতীয় ঔদ্যোগিক বেংক স্থাপন হৈছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত আৰম্ভ হৈছিল? অপশ্যন কেইটা এনেধৰণৰ: ক 1920, খ 1951, খ 1960, ঘ 1947। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনত। 7 নম্বৰ প্ৰশ্ন হৈছে, নীতি আয়োগ কিমান চনত স্থাপন হৈছিল? ক 2015 চনৰ 1 জানুৱাৰীত, খ 2020 চনৰ 15 জানুৱাৰীত, ঘ 2010 চনৰ 15 জানুৱাৰীত, ঘ 2005 চনৰ 15 জানুৱাৰীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2015 চনৰ 1 জানুৱাৰী। 8 নম্বৰ প্ৰশ্নটো হৈছে, নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন কেইটা এনেধৰণৰ: অপশ্যন ক প্ৰধানমন্ত্ৰী, অপশ্যন খ ৰাষ্ট্ৰপতি, অপশ্যন ঘ বিত্তমন্ত্ৰী, অপশ্যন ঘ উপৰাষ্ট্ৰপতি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক ভাৰতৰ প্ৰধানমন্ত্ৰী বিত্ত আয়োগৰ অধ্যক্ষ হয়। প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন কেইটা এনেধৰণৰ: ক 1990, খ 1995, ঘ 2000, ঘ 2010। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন 1990 চনত প্ৰকাশ পাইছিল। শেষৰটো প্ৰশ্ন হৈছে, নাবাৰ্ড স্থাপন হৈছিল। অপশ্যন ক 1990 চনত, খ 1982, ঘ 1935, ঘ 2010। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাবাৰ্ড স্থাপন হৈছিল 1982।